নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মীনাক্ষী গগৈ আপোনালোকক সকলোলৈকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় বৰ থেকেৰা আচাৰ বনাব জানে। আজি মই এই ভিডিঅ'টোত আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ যে মই বৰ থেকেৰা আচাৰ কেনেদৰে বনাওঁ। ব'লক তেন্তে পলম নকৰি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে মই 3টা বৰ থেকেৰা লৈছোঁ আৰু ইয়াক ভালদৰে ধুই বাকলিৰ ওপৰত যি ক'লা অংশ থাকে সেইবিলাক মই এখন কটাৰীৰ সৈতে চাফা কৰি দিছোঁ। চাফা হৈ থাকিলে আচাৰখিনি খুব ধুনীয়া হয় আৰু ভেঁকুৰ উঠাৰ কোনো সম্ভাৱনা নাথাকে। এতিয়া হাতত অকণমান মিঠাতেল লৈ হাতখনত সানি ল'ম আৰু যিখন কটাৰীয়ে মই কাটিম সেই কটাৰীখনতো অকণমান মিঠাতেল সানি ল'ম, কাৰণ থেকেৰাৰ পৰা যিটো আঠা ওলায় সেই আঠাটো হাতত আৰু কটাৰীত লাগি নধৰে। এতিয়া মই থেকেৰাৰ মূৰৰ যিটো অংশ সেই মূৰৰ অংশখিনি কাটি দিছোঁ। এতিয়া এইখিনি মই গোটেইখিনি কাটি লৈ ইয়াক বইল কৰিম। এখন কেৰাহীত এনেদৰে মই পানী অলপ দি বইল কৰিবলৈ বহাই ল'লোঁ। হাই ফ্লেমত খুব বেছি 5 মিনিটমান লাগে। এয়া দেখিছে এটা উতল আহিলে, এটা উতলতে টেঙা খুব সোনকালে সিজে, সেইবাবে থেকেৰাও বহুত সোনকালে সিজি গ'ল। এয়া দেখিছে। এতিয়া গেছটো অফ কৰি মই ইয়াক কাঢ়িলৈ অকণমান ঠাণ্ডা কৰি মেলি দিছোঁ। ইয়াত দেখিছে এখন ডলাত মেলি লৈ যিটো গুটি সেই গুটিটো মই আঁতৰাই দিছোঁ, তেতিয়া সোনকালে শুকাব। এতিয়া এই গোটেই গুটিখিনি আঁতৰাই লৈ ইয়াক ৰ'দত দিম, কাৰণ আচাৰ বনাবলৈ হ'লে আমি পানীৰ সৈতে দিলে আচাৰখিনি বেয়া হয়। অলপ দেৰি ৰ'দত দিয়াৰ পিছত মই এইখিনি ৰ'দৰ পৰা আনি সৰু সৰুকৈ টুকুৰা কৰি দিছোঁ। টুকুৰা কৰি দিলে মানে অলপ সোনকালে শুকাব, সেইবাবে আৰু এনেদৰে কাটি লৈছোঁ। আৰু জলকীয়াও আপোনালোকে যদি দিম বুলি ভাবিছে কেঁচা জলকীয়া, তেতিয়াহ'লে ধুই পেলাই অলপ দেৰি ৰ'দত দি ল'ব। তেতিয়া জলকীয়াত যিটো পানী লাগি থাকে সেই পানীখিনিও অলপ শুকাই যাব, তেতিয়া আচাৰখিনিও খুব ভাল হয়। এতিয়া আচাৰৰ বাবে অলপ মছলা লৈ লৈছোঁ। মই ইয়াত বগা সৰিয়হটো বেছিকৈ মিক্স কৰিছোঁ। এতিয়া ৰ'দত এইখিনি দি দিছোঁ। ৰ'দত দেখিছে এইখিনি শুকালেই। এতিয়া মই এখন প্লেটত এইদৰে এইখিনি উলিয়াই ল'লোঁ আৰু ইয়াত দিবৰ বাবে মই এখন প্লেটত নিমখ সোৱাদ অনুযায়ী অলপমান হালধি দি দিছোঁ। তাৰ পৰা দিছোঁ অলপ চেনি, কাৰণ থেকেৰা বহুত টেঙা হয়, সেইকাৰণে বেলেঞ্চ হৈ থাকিবলৈ অলপমান চেনি দি দিছোঁ, যাতে টেঙাটো অকণমান কম হয়, মিঠাটো নহয়, অলপ বেলেঞ্চ হৈ থাকিব। তাৰপিছত এয়া ৰেড চিলি পাউডাৰ, ইয়াত মছলাখিনি মই ধনিয়া, জিৰা, বগা সৰিয়হ দি লৈছোঁ। আৰু এইখিনি যিখিনি মই জলকীয়া দি লৈছিলোঁ শুকান মানে মই ইয়াত শুকাওঁতে যিখিনি শুকুৱাই লোৱা জলকীয়া। এতিয়া ব'লক তেতিয়াহ'লে এইখিনি আমি ভাজিম। এটা কথা মন কৰিব যে থেকেৰা ভাজিবলৈ খুব কম তেলৰ প্ৰয়োজন হয়, খুব বেছি তেল দৰকাৰ নহয়। কেইটামান মই জিৰা আৰু চফ দি পেলাই দুটামান বগা সৰিয়হ দি লৈছোঁ। তাৰপিছত এইখিনি গৰম হোৱাৰ পিছত মই থেকেৰাখিনি এনেদৰে দি অলপমান ভাজি ল'ম। অকণমান দেৰি ভজাৰ পিছত মই নিমখ হালধি দি দিছোঁ। নিমখ হালধি দি ভালদৰে অলপ লৰাই লৈছোঁ। তাৰপিছত মই জলকীয়াকেইটা দি দিছোঁ। এতিয়া মই চেনিখিনি দি দিম। চেনিখিনি অলপমান ভজাৰ পিছত চেনিখিনি যেতিয়া সম্পূৰ্ণভাৱে গলি যাব, তেতিয়া মই ইয়াত মছলা ব্যৱহাৰ কৰিম। মছলাখিনি মই দি দিলোঁ। মই আচাৰত বগা সৰিয়হ গোটাকৈ দি খুব ভাল পাওঁ, সেয়ে আকৌ দুটামান দি দিলোঁ বগা সৰিয়হ। ৰেড চিলিখিনি দি ভালদৰে মিহলাই ল'ম। এয়া আমাৰ আচাৰ হৈ গৈছে, প্ৰায় সিজি গৈছে থেকেৰাখিনি। এতিয়া মই অলপমান প্লেটত কাঢ়ি ল'ম। এয়া অলপমান এক্সট্ৰাকৈ মই কাঢ়ি লৈছোঁ। বাকী যিখিনি থাকি যাব সেইখিনি মই অকণমান ভাঙি দিম। এইখিনি অকণমান গোটাকৈ ৰাখিছোঁ থেকেৰাখিনি। ইয়াত দেখিছে এইখিনি মই অলপমান ভাঙি দিছোঁ। আপোনালোকে যেনেদৰে ইচ্ছা কৰে তেনেদৰে বনাব পাৰে। মই দুই ভাগেই বনাইছোঁ, হ'লেও মই একেবাৰে ভাঙি দিয়া নাই বাৰু।
অকণমান ভাঙি দি গেছটো অফ কৰি দিলোঁ, যিহেতু এইখিনি সিজি গৈছে। এতিয়া এইখিনি অফ কৰাৰ পিছত ঠাণ্ডা হ'বলৈ এটা পাত্ৰত উলিয়াই দিম। তাৰ পৰা এটা চাফা চিচাৰ বৈয়ামত, পানী লাগি থকা নহ'ব, চাফাত উলিয়াই বটলটো তেনেদৰে ভৰাই দিছোঁ। এতিয়া মোৰ আচাৰ ৰেডি। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।